and touchdown. আজি মই চাবলৈ গৈ আছো নৰ্থ ইষ্টৰ প্ৰথমখন হাইৱে বেছ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি অৰ্থাৎ ELF যোনখন উপস্থিত আছে অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণ অঞ্চলত। সেইডোখৰ অঞ্চলে আমি পথাৰ মাজে মাজে গৈ আছোঁ কাৰণ অকণমান মেইন ৰাস্তা দি গ'লে অকণমান দূৰ হয় আৰু বহুত ধূলিও এই পথাৰ দি গ'লে অকণমান শ্বৰ্টকাট হয়। আৰু আপোনালোকক দেখাই থাকিম গোটেই ধুনীয়াকৈ যিমানখিনি দেখাব পাৰোঁ। আৰু এইফালে সময়টো হৈছে 7:30 আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো উপস্থিত হৈছে লাহেকৈ। আজিৰ দিনটো সঁচাকৈ অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত কাৰণ উত্তৰ পূব ভাৰতৰ প্ৰথমখন হাইৱে বেছ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আজি মৰাণত উদ্বোধন কৰা হৈছে আৰু যাৰ বাবে হাজাৰ হাজাৰ লোক উপস্থিত হৈছে চাবৰ বাবে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ইমাৰ্জেঞ্চি লেণ্ডিং হাইৱে চাওঁ হওক। এয়া আকাশৰ প্ৰথমখন বায়ুসেনাৰ বিমান আৰু এখনে নহয় 16খনকৈ বিমান আকাশত এনেদৰে উৰা মাৰিব। চাৰিওফালে গোটেই হাজাৰ হাজাৰ মানুহ ৰাইজসকলেও অতি উৎকণ্ঠাৰে চাবলৈ কেনেকৈ আগবাঢ়ি আহিছে চাওকচোন। আগতে ময়ো বিমানসমূহ টিভিতহে দেখা পাইছিলোঁ, আজি নিজ চকুৰে মই চাবলৈ পাই বহুত বেছি সুখী। এইফালে আকাশত উৰা মাৰিছে ৰাফেল, সুখোই, তেজাছ আদি 16খন যুঁজাৰু বিমান। আৰু 3খনকৈ বিমান উৰা মাৰাৰ পিছত আমাৰ মাজত উপস্থিত হ'লহি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অলপ সময় পিছতে আমাৰ বিমানসমূহৰ প্ৰদৰ্শন আৰম্ভ হ'ব। এয়া গামোচাৰে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু অলপ সময় ৰোৱাৰ পিছত ভাৰতৰ বায়ুসেনাৰ প্ৰদৰ্শন আৰম্ভ হ'ল আৰু গোটেই আকাশত উৰিছে ৰাফেল, সুখোই, তেজাছ আদি 16খন যুঁজাৰু বিমান আৰু বিখ্যাত কাৰ্গো বিমান। আৰু সঁচাকৈ যেতিয়া বিমানসমূহ ওচৰৰ পৰা যায় ন, একদম কৈছোঁ নাই ইমান বেছি মাত দিয়ে, কাণ চান তাল মাৰি যায়। And touchdown. Shoots out. पायलटों की दक्षता को ध्यान से देखिए, अपने मिशन को। আৰু এতিয়া যোনখন বিমান তললৈ নামিছে এইখন বাকীবোৰতকৈ অলপ পৃথক। যুদ্ধৰ সময়ত যেতিয়া আমাৰ সেনাসমূহ আহত হৈ থাকে তেতিয়া এইখন বিমানেৰে তেওঁলোকক মেডিকেল ইমাৰ্জেঞ্চিৰ কাৰণে কেনেকৈ লৈ যোৱা হৈছে তাকে আমাৰ আগত প্ৰদৰ্শন কৰা হৈছে। আৰু এই যেতিয়া প্ৰদৰ্শন চলি আছে পিছফালে আৰু যেতিয়া মই দৃশ্যসমূহ একদম নিজ চকুৰে চাই আছিলোঁ মোৰ একদম পূৰা গোজপাম আহি গৈছিলে। Immediate medical care. আপোনালোকে জানেনে এই ৰানৱেটো অকল যুদ্ধৰ সময়তে নহয়, জৰুৰীকালীন অৱস্থাত যেনেকৈ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজসকলক ধুনীয়াকৈ উদ্ধাৰ কৰিব পাৰিব এই ৰানৱে সহায়তে। সঁচাকৈ মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মই নিজে মৰাণবাসীৰ হৈ পিনে আজি নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ এই অনুষ্ঠানত সাক্ষী হ'বলৈ পাই আৰু বহুত ভাল লাগিলে আজি। আৰু এয়া অনুষ্ঠানো শেষ হ'ল আৰু আমি ঘৰমুৱা হ'বলৈ ওলাইছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া সাহসত আজি এই অসমৰ সম্ভৱ হৈ উঠিছে আৰু মই নিজকে বহুত লাকি ফিল কৰিছোঁ। এনেকুৱা এটা পৰিৱেশ মই নিজ চকুৰে চাবলৈ আজি পাইছোঁ। ৰাতিপুৱা আমি 8টাতে অহা, এই দেখিছে কিমান ভিৰ হৈ আছে, স্কুলৰ ষ্টুডেণ্ট চব সকলোবোৰ আহিছে চাবলৈ। তাকে আজিলৈ ইমানেই। এতিয়া যাওঁ, ৰাতিপুৱা 8টাতে আহিছিলোঁ, সোনকালে যাতে আগত চাবলৈ পাওঁ কাৰণ দেৰিকৈ অহা হ'লে হয়তো ইমান ওচৰৰ পৰা চাবলৈ নাপালোঁ হয়। কেনেকুৱা লাগিলে? ভাল লাগিলে আৰু আজিৰ দিনটোৰ নিচিনা এটা দিন মানে মনত ৰাখিবলগীয়া আৰু
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁৰ সাহস আৰু সাহসৰ বলতে আজি আমি এইখিনি উপভোগ কৰিবলৈ পালোঁ ইমানে আৰু তেওঁক ধন্যবাদ জনাইছোঁ তেওঁক বহুত ধন্যবাদ জনাইছোঁ সেয়াই আছিল আৰু এইটো মোৰ ফাৰ্ষ্ট টাইম পাব্লিক ব্লগিং মই আগতে এনেকৈ পাব্লিক ব্লগিং কৰা নাই সেইটোৱে আৰু ইয়াত মই পৰিৱেশ এটা ভাল দেখিছোঁ যোনখিনি বাগানত কাম কৰা মানুহখিনিৰ কাৰণে এটা মানে ইনকাম চ'ৰ্চ ওলাই গৈছে আজি দিবৰ কাৰণে তেওঁলোকে দোকান দিছে য'ত মানে আজি বিক্ৰী বাৰ্তাও ভালে হৈছে সোধামতে সেয়াই আছিল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰিব